সিকিম উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম এক গুৰুত্বপূৰ্ণ ৰাজ্য কিন্তু সিকিম উত্তৰ পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ অংগৰাজ্য হোৱাৰ লগত জড়িত হৈ আছে এক ইতিহাস এটা সময়ত কিন্তু সিকিম ভাৰতবৰ্ষৰ অংগ নাছিল সিকিমে স্বতন্ত্ৰভাৱে নিজৰ জীৱন অতিবাহিত কৰিবলৈ আৰম্ভ কৰিছিল অৰ্থাৎ সিকিম নামৰ ৰাজ্যখন এটা সময়ত দেশ হ'বলৈ গৈ আছিল কিন্তু কেনেদৰে ভাৰতৰ অংগৰাজ্য হ'ল সিকিম ইতিহাসৰ এটা সুন্দৰ পৃষ্ঠা আজি জানিবলৈ চেষ্টা কৰোৱা হওক নমস্কাৰ মোৰ নাম শ্ৰী দাবুনাৰায়ণ কোঁৱৰ এনে ধৰণৰ পৃষ্ঠাসমূহ বা এনে ধৰণৰ বিষয়সমূহ যদি আপুনি জানি ভাল পায় তেতিয়াহ'লে পেজটো ফলো কৰিবলৈ নাপাহৰিব সিকিম কেনেদৰে ভাৰতৰ অংগৰাজ্য হ'ল সেই সন্দৰ্ভত জানিব লাগিলে আপুনি 1947 চনলৈ যাব লাগিব চন 1947 ভাৰতবৰ্ষ স্বাধীন হৈছে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ সময়ত ভাৰতবৰ্ষত বহুকেইখন প্ৰিন্সলি ষ্টেট আছে সেইসমূহৰ হাতত অধিকাৰ আছিল যে তেওঁলোক ভাৰতবৰ্ষৰ লগত বিলয় হ'ব নে তেওঁলোক পাকিস্তানৰ লগত যাব নে তেওঁলোকে স্বাধীন হৈ থাকিব সিকিমে সেইটো সময়ত স্বাধীন হৈ থকাৰে ইচ্ছা প্ৰকাশ কৰিলে চন 1950 চনত সিকিমে ভাৰতৰ চৰকাৰৰ লগত এখন সন্ধি বা এটা চুক্তি কৰিলে সেই চুক্তি হ'ল যে সিকিমৰ ৰক্ষাৰ দায়িত্ব বা সিকিমৰ চাৰিসীমাত ৰক্ষাৰ দায়িত্ব ভাৰতবৰ্ষই ল'ব সিকিমৰ বৈদেশিক নীতিসমূহ ভাৰতবৰ্ষই চাব কিন্তু সিকিমৰ ভিতৰৰ যিসমূহ বিষয় সেয়া লাগিলে অৰ্থনীতি হওক সংস্কৃতি হওক সিকিমৰ আৰক্ষী হওক সকলোবোৰ সিকিমৰ নিজৰ ভিতৰৰ বিষয় হ'ব য'ত ভাৰতবৰ্ষই হস্তক্ষেপ নকৰে সময় আগবাঢ়ি গৈ আছে সিকিমত সেইটো সময়ত ৰাজবংশ চলি আছে সাংগোলসকলে সেইটো সময়ত সিকিম চলাই আছে কিন্তু সময়ৰ লগে লগে সিকিমৰ ৰাজবংশ সাংগোলসকলে সিকিমক স্বতন্ত্ৰ এখন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব বিচাৰিলে সিকিমক শক্তিশালী এখন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব যিটো সময়ত সাংগোল ডাইনেষ্টিয়ে বিচাৰিলে সেইটো সময়ত ভাৰতৰ বাবে ই এক ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিলে কাৰণ ইতিমধ্যে চাইনাৰ সৈতে বা চীনৰ সৈতে ভাৰতবৰ্ষই এখন মহাযুদ্ধ লিপ্ত হৈ উঠিছে এয়া 1962 চনত গতিকে চীনৰ আগ্ৰাসন ভাৰতবৰ্ষই দেখিছে চীনে কেনেদৰে টিবেট অধিকাৰ কৰিছে সেয়াও দেখিছে টিবেটৰ নিচেই কাষতে অৰ্থাৎ এতিয়া চীনৰ লগত সীমা শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছে সিকিমে গতিকে সিকিমত যদি চীনৰ প্ৰৱেশ হয় তেতিয়াহ'লে ভাৰতৰ বাবে এক ভয়ংকৰ বিপদৰ আগজাননী হ'ব গতিকে ভাৰতবৰ্ষই সেইটো সময়ত চিন্তা কৰিলে কেনেদৰে সিকিম অধিকাৰ কৰিব পৰা যায় সেইটো সময়ত ইন্দিৰা গান্ধীৰ চৰকাৰ ইন্দিৰা গান্ধীয়ে 1971 চনত ৰক এটা নিৰ্দেশ দিলে যে যেনেদৰে নহওক সিকিমত প্ৰৱেশ কৰিব লাগে আৰু সিকিমক অধিকাৰ কৰিবৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিব লাগে আৰু অতি কম সময়ৰ ভিতৰত সিকিমক ভাৰতৰ অংগ কৰিব লাগে 1971 চনত সিকিমত প্ৰৱেশ কৰিলে ৰয় অতি কষ্ট কৰিছিলে ৰয় সিকিমত যদিও সেইটো সময়ত সাংগোলসকলে শাসন কৰি আছিলে অৰ্থাৎ সাংগোল ৰাজবংশ আছিলে কিন্তু সিকিমত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ বাবে বিভিন্ন ৰাজনৈতিক দলে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছিলে সেইসকল ৰাজনৈতিক দলৰ নেতাক লগ কৰিলে ৰৰ বিভিন্ন সদস্যই তেওঁলোকৰ লগত কথা বাৰ্তা চলি আছে তেওঁলোকক সকলো প্ৰকাৰৰ সহায় কৰিবৰ বাবে ৰয় উঠি পৰি লাগি আছে সেয়া 1971-72 চনমানৰ কথা চন 1973 চনত সিকিমত ভয়াবহ প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল সাধাৰণ জনতাৰ দ্বাৰা সাধাৰণ জনতাই অতি ভয়াবহ প্ৰতিবাদ গঢ়ি তুলিলে ৰাজতন্ত্ৰৰ বিৰুদ্ধে ৰাজবংশৰ বিৰুদ্ধে প্ৰতিবাদ অতি ভয়ংকৰ হ'ল বহু লোকে ৰাজপথত মৃত্যু পৰ্যন্ত আকোৱালি ল'বলৈ শংকাবোধ নকৰিলে সেইটো সময়ত ভাৰত চৰকাৰৰ সহায় বিচাৰিবলৈ বাধ্য হৈ পৰিল সিকিমৰ ৰাজবংশ অৰ্থাৎ সাংগোলসকলে ভাৰতবৰ্ষৰ ইন্দিৰা গান্ধীৰ সহায় বিচাৰিলে সেয়াই আছিল ভাৰতবৰ্ষৰ বাবে আটাইতকৈ সুবৰ্ণ সুযোগ ভাৰতৰ সেনাই সিকিমত প্ৰৱেশ কৰিলে আৰু তাৰ পিছতে সিকিমৰ এই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিলে আৰু ইয়াৰ পিছতে 1974ত ভাৰতবৰ্ষৰ হস্তক্ষেপত সিকিমত নিৰ্বাচন অনুষ্ঠিত হ'ল সিকিমত যে নিৰ্বাচন অনুষ্ঠিত হ'ল সেই নিৰ্বাচনত ভাৰতবৰ্ষই ছাপোৰ্ট কৰা এটা দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল ইয়াৰ পিছত ভাৰতবৰ্ষৰ বাবে অন্য এটা ষ্টেপ আছিল যে ভাৰতবৰ্ষৰ চৰকাৰে বা ভাৰতবৰ্ষৰ সেনাই যেনেকৈ নহওক ৰাজভৱন দখল কৰিব লাগে আৰু ৰাজভৱনত ভাৰতবৰ্ষই প্ৰৱেশ কৰিলে ইয়াৰ পিছৰ অতি গুৰুত্বপূৰ্ণ বিষয়টো আছিল প্লেবিচাইট মানে জনসাধাৰণৰ মতামত ল'ব লাগিব যে তেওঁলোকে এতিয়া স্বাধীন এখন দেশত থাকিব বিচাৰে নে ভাৰতবৰ্ষৰ অংগ হ'ব বিচাৰে প্লেবিচাইট কৰা হ'ল 97% সিকিমৰ জনতাই ভাৰতবৰ্ষৰ অংগ হ'ব বিচাৰিলে অৰ্থাৎ তেওঁলোক ভাৰতবৰ্ষৰ অংশ হ'ব বিচাৰিলে আৰু সিকিমক ভাৰতবৰ্ষৰ অংগৰাজ্য কৰাত তেওঁলোকৰ কোনো আপত্তি নাথাকিলে 97% জনসাধাৰণৰ এই মতামত লোৱাৰ পিছত 1975ৰ 16 মে'ত সিকিমক ভাৰতবৰ্ষৰ 22 সংখ্যক ৰাজ্য হিচাপে ঘোষণা কৰা হ'ল আৰু তেতিয়াৰ পৰা ভাৰতৰ অংগৰাজ্য হৈ পৰিল সিকিম যিখন সিকিমলৈ আপুনি মই সকলোৱে ফুৰিবলৈ গৈ খুব বেছি ভাল পাওঁ সেইখন সিকিম ভাৰতবৰ্ষৰ অংগ হোৱাত ইন্দিৰা গান্ধীৰ অৱদান ভাৰতৰ সেনাৰ অৱদান আৰু ভাৰতৰ ৰৰ অৱদান বহুখিনি আজি আমি তেওঁলোকক সোঁৱৰণ কৰাটো দৰকাৰ লগতে সিকিমলৈ ইয়াৰ পিছত আপুনি যেতিয়াই ফুৰিবলৈ যাব এই কথাবোৰ মনত পেলোৱাটো দৰকাৰ ধন্যবাদ